নমস্কাৰ আহান একাডেমি চেনেলে আপোনালোকক স্বাগতম জনাইছো। আজি আমি আৰম্ভ কৰিব লৈছো এটা অতি আকৰ্ষণীয় অনুষ্ঠান অংক নহয় জংক অংক। হয়, এই সিৰিজটো আমি প্ৰয়াস কৰিম গণিতৰ ধাৰণাসমূহক গণিতৰ বিষয়বস্তুসমূহক সকলোৰে বাবে অতি সৰলকৈ ৰখালৈ উপস্থাপন কৰাৰ যাতে সাধাৰণ মানুহেই হওক বা ছাত্ৰ ছাত্ৰীয়ে হওক তেওঁলোকৰ মনত গণিতক লৈ যি ভয় বা আতংকৰ ভাৱ সোমাই আছে সেইটো দূৰ হয় আৰু গণিত বা অংকৰ বিভিন্ন বিষয়বস্তুৰ প্ৰতি তেওঁলোক আকৰ্ষিত হয় আৰু আঁকোৱালি লয়। আশা কৰোঁ আপোনালোকে ভাল পাব। আহকচোন আজি আমি প্ৰথমটো ভিডিঅ' আৰম্ভ কৰোঁ। গতিকে আহক আমি আৰম্ভ কৰোঁ। আপোনালোকে জানে গণিততো এটা ব্লেক হোল আছে, যেনেকৈ মহাকাশ বিজ্ঞানত এটা কৃষ্ণ গহ্বৰ আছে, ব্লেক হোল আছে। গণিততো এটা সংখ্যা আছে যাক কোৱা হয় ব্লেক হোল নাম্বাৰ, কৃষ্ণ গহ্বৰ সংখ্যা। কিয় জানো আহক। আপুনি যিকোনো এটা সংখ্যা ভাবকচোন, সাপোজ ভাবিলে 8 EIGHT EIGHT কেইটা তাত এলফাবেট আছে, 5টা এলফাবেট আছে, 5টা মানে 5 FIVE কেইটা আছে, তাত 4টা আছে মানে 4 FOUR 4 মানে 4টা ডিজিটে আছে। গতিকে সেইটো তাত 4 শেষ হ'ল। আকৌ বেলেগ এটা ভাবকচোন, আপোনালোকে ভাবক ধৰি লওক এটা বেলেগ এটা সংখ্যা 7 SEVEN কেইটা আছে, 5টা আছে, 5 মানে 5 FIVE কেইটা লেটাৰ আছে, 4টা লেটাৰ আছে, আকৌ 4টা শেষ হ'ল। আকৌ ভাবকচোন কিবা এটা 2 TWO 2 কেইটা লেটাৰ আছে, 3 THREE কেইটা আছে, 5টা মানে 5 FIVE 5টা, 5 পাছত কেইটা লেটাৰ আছে, 4টা লেটাৰ আছে, আকৌ 4টা শেষ হ'ল। এনেকৈ আপোনালোকে যিমানেই ডাঙৰ সংখ্যা নাভাবক, লাগিলে 23 ভাবক, 24 ভাবক, 92 ভাবক, 98 ভাবক, যিয়ে নাভাবক, তাত যিকেইটা আমাৰ লেটাৰ থাকিব, মানে ইংৰাজী ভাষাত যিটো সংখ্যাটোক যিটো নামে আমি ক'ম, সাপোজ আমি 42 সেই মানে সংখ্যাটো 42 এলফাবেটিকেলি আমি যেটা লিখিম, তাত যেটা লেটাৰ থাকিব, সেই লেটাৰটো আমি এনেকৈ আহি থাকোঁ সিকুৱেন্সত, লাষ্টত গৈ পেলাই আমি সদায় 4 পামগৈ। আপোনালোকে বেলেগ বেলেগ সংখ্যালৈ কৰি চাব পাৰে। আপোনালোকে জানেনে যিকোনো সংখ্যাৰ লগত 11 পূৰণ কৰা আটাইতকৈ এটা সৰল পদ্ধতি আছে, তিনি চুটি পদ্ধতি। উদাহৰণস্বৰূপে আপুনি 25ৰ লগত 11 পূৰণ কৰিব লাগে। একো কৰিব লাগে, 25ৰ 2টো এফালে আঁকক আৰু 5টো এফালে আঁকক, মাজৰ জেগাটো খালীকৈ এৰি দিয়ক। এতিয়া সেই মাজৰ জেগাটোত কি কৰিব, আপোনালোকে সেই 2টো আৰু 5টো যোগ কৰিলে কিমান পাব, 7টো বহাই দিয়ক, কিমান পালে 275, অৰ্থাৎ 11 × 25 কিমান 275। তেনেকৈ আপোনালোকে বেলেগ এটা সংখ্যা ল'ব পাৰে, সাপোজ আপোনালোকে 68 × 11 কৰিব লাগে। তো 6 আৰু 8 দুমূৰত ৰাখক। এতিয়া আপুনি 6 আৰু 8 যোগ কৰক, কিমান হ'ব 14। 14ৰ 4টো লিখক, সেই যে 1টো পালে সেইটো 1টো 6ৰ লগত যোগ কৰি দিম। যিহেতু আমি দুটা অংকৰ সংখ্যা পালোঁ, সেইকাৰণে প্ৰথম সংখ্যাটোৰ লগত আমি যোগ কৰি দিম, 6ৰ লগত 1 যোগ কৰিলে কিমান হ'ব 7। গতিকে 68 × 11 কিমান হ'ব 748। আপোনালোকে এনেকৈ পৰীক্ষা কৰি চাব পাৰে। বেলেগ কিছুমান সংখ্যালৈ যেনেকৈ 23 × 11 কৰিলে 2 আৰু 3 মূৰত ৰাখিলে আৰু 2 3 5 মাজত ৰাখিলে, গতিকে কিমান হ'ল 253। চ' 23 × 11 253। মানে আপোনালোকে পৰীক্ষা কৰি চাব আৰু ছাত্ৰ ছাত্ৰীক শিকাব, আপোনালোকৰ বন্ধু বান্ধৱীক। পূৰ্ণবৰ্গ সংখ্যা বৰ্গমূল উলিয়াবলৈ আমি সকলোৱে জানো, যেনেকৈ আমি জানো 49ৰ বৰ্গমূল 7, 121ৰ বৰ্গমূল 11 বা আমাৰ 25ৰ বৰ্গমূল 5। কিন্তু কি হ'ব যদি আমি আপোনালোকক 17ৰ বৰ্গমূল উলিয়াবলৈ দিওঁ, 19ৰ বৰ্গমূল উলিয়াবলৈ দিওঁ, 23ৰ বৰ্গমূল উলিয়াবলৈ দিওঁ, বা 2 বৰ্গমূল উলিয়াবলৈ দিওঁ, বা 3 বৰ্গমূল উলিয়াবলৈ দিওঁ, তেতিয়া কেলকুলেটৰ মাৰিবলগীয়া হ'ব, কাৰণ এই সংখ্যাবিলাক পূৰ্ণবৰ্গ নহয়। কিন্তু আমি এটা অতি সৰল পদ্ধতি আজি আপোনালোকৰ আগত দেখুৱাম, যাৰ সহায়ত আপোনালোকেও পূৰ্ণবৰ্গ নোহোৱা সংখ্যা বৰ্গমূল অতি সহজকৈ উলিয়াব পাৰিব। উদাহৰণস্বৰূপে 55ৰ বৰ্গমূল উলিয়াব লাগে। 55 বা 55 পূৰ্ণবৰ্গ সংখ্যা নহয়, তুমি কেনেকৈ উলিয়াব? তাৰ কাৰণে আমি কি কৰিম, 55ৰ ওচৰৰ যিটো পূৰ্ণবৰ্গ সংখ্যা আছে, কি আছে 49, আমি ডাঙৰো ল'ব পাৰোঁ, মানে 64ও ল'ব পাৰোঁ, আমি 4টোৱে ল'ম 49। ঠিক আছে, আমি √55টো কেনেকৈ লিখিব পাৰিম, 49 + 6, কাৰণ 49 6 কিমান হয় 55। ঠিক আছে, এইখিনিতে এটা ফৰ্মুলা আপোনালোকে মনত ৰাখি ল'ব, x + y/2x। এই x + y/2x টো x আৰু y কি বুজায় মই কৈ আছোঁ। এই যে আমি 55টোক আমি 49 + 6 কে লিখিলোঁ, সেই 49টো হ'ল পূৰ্ণবৰ্গ আৰু তাৰ যিটো স্কোৱাৰ ৰুট সেইটো কিমান হ'ব 7, অৰ্থাৎ 49ৰ বৰ্গমূল 7। এই 7টোৱে হ'ব সেই xৰ ভেলু। তাৰপিছত এই যে 49ৰ লগত 6টো এড কৰিছিলোঁ, যোগ কৰিছিলোঁ 55 পাবৰ কাৰণে, সেই 6টো হ'ব y ৰ ভেলু। গতিকে x = 7, y = 6। এতিয়া ফৰ্মুলাটো আছিলে কি x ± y/2x। এই প্লাছ মাইনাছ সেইটো কাৰণে দিছোঁ, আমি যেতিয়া সৰু সংখ্যা ল'ম তেতিয়া প্লাছ ল'ম, আৰু যিটো সংখ্যা আমি বৰ্গমূল উলিয়াব লাগে তাতকৈ যদি ডাঙৰ সংখ্যা ল'ম তেতিয়া আমি মাইনাছ ল'ম। উদাহৰণস্বৰূপে আমি যদি এতিয়া 64 ল'লোহেঁতেন তেতিয়া আমি মাইনাছ ল'লোহেঁতেন, কিন্তু আমি এতিয়া 49 সৰু সংখ্যা লৈছোঁ সেইকাৰণে আমি প্লাছ ল'ম। গতিকে কি আহিব 7+, কাৰণ কেলৈ 49ৰ স্কোৱাৰ ৰুট বৰ্গমূল কিমান 7 প্লাছ কি আহিব আমাৰ 6, ওপৰত 6 আহিব, যিটো আমি 6 যোগ কৰিছিলোঁ, ডিভাইডেড বাই টুৱাইছ x, অৰ্থাৎ আমি যে 7টো পালোঁ তাৰ দুগুণ ল'ম, অৰ্থাৎ 14 ল'ম, অৰ্থাৎ 7 + 6/14, 7 যোগ 14/6। এতিয়া 14 যদি আমি 6 হৰণ কৰোঁ, আমি 6 যদি 14 ডিভাইড কৰোঁ, কিমান পাম আমি 0.42 এপ্ৰক্সিমেটলি। গতিকে 7 + 0.42 = 7.42, অৰ্থাৎ √55ৰ স্কোৱাৰত এপ্ৰক্সিমেটলি 7.42 হ'ব। আৰু আমি অপৰিমেয় সংখ্যাৰ ক্ষেত্ৰত আমি দশমিকৰ পিছৰ
মানে যিকেইটা অংক আছে দুটা মানলৈকে আমি প্ৰায় গণ্য কৰিম, বাকীখিনি আমি ইমানটা গুৰুত্ব নিদিম কাৰণ এইখিনি শেষ নহ'বগৈ। সেইকাৰণে আমি √55ৰ যিটো বৰ্গমূল কেলকুলেটৰত মাৰিলে আপোনালোকে 7.4166 এনেকৈ পাই গৈ থাকিব। আমি 4166 খিনি আমি 2 ৰে দেখুৱাই দিলো, গতিকে √55ৰ বৰ্গমূল কিমান পালো 7.42। এনেকৈ আপোনালোকে আন সংখ্যাৰো বৰ্গমূল উলিয়াবলৈ চেষ্টা কৰিব পাৰে যিবিলাক সংখ্যা পূৰ্ণবৰ্গ নহয়। গণিতৰ এনেকুৱা আৰু আকৰ্ষণীয় আৰু ৰসাল ভিডিঅ'লৈ আহি থাকিম এই চিৰিজটোত, আৰু চিৰিজটোৰ নাম হ'ল অংক নহয় জংক পংক। এনেকুৱা ধৰণৰ ভিডিঅ' চাই ভাল পালে আৰু আমাৰ এই ভিডিঅ'টো যদি আপোনাক সঁচাকৈ উপকৃত কৰিছে তেন্তে আমাৰ চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু নিশ্চয় মন্তব্য প্ৰদান কৰিব আৰু পৰামৰ্শ দিব। ধন্যবাদ।